নিশ্চয়কৈ আজি ধন ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীৰ লক্ষ্মী পূজা আৰু ৰাজ্যত লক্ষ্মী দেৱীক আদৰাৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। মই উপস্থিত আছোঁ মৰিগাঁৱৰ বৰঙাবাৰীত। বৰঙাবাৰীৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। বৰঙাবাৰী শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ মন্দিৰৰ উদ্যোগত তিনিদিনীয়াকৈ যিহেতু লক্ষ্মী পূজা উদযাপন কৰা হৈছে আৰু তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব আজি যিহেতু মা লক্ষ্মী পূজা? পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ বৰঙাবাৰী সাৰ্বজনীন শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ মন্দিৰ তৰফৰ পৰা ভক্তি ভৰা সেৱা যাচিছোঁ। আজি আহি আমি 12 বছৰত উপনীত হ'লোঁ। ভুল ত্ৰুটিৰ মাজে পূজাভাগ আৰম্ভ কৰিছোঁ। আমি 10-15জনমান সদস্য লগ হৈ আজি গৈ আপোনালোকে দেখা পাইছে কিমান ভক্তপ্ৰাণ ৰাইজ একেলগে গোটেই বৰঙাবাৰী সাৰ্বজনীন লক্ষ্মী মন্দিৰত পূজাভাগ উলহ মালহে উদযাপন কৰা হৈছে। প্ৰতিজন সদস্য আমাক বহুত সহায় কৰিছে। গোটেই বৰঙাবাৰী ৰাইজে প্ৰতিজন সদস্যই কষ্ট কৰিছে। তাৰ ফলত আমি আজি গৈ 12 বছৰত উপনীত হৈছোঁ। আশা কৰিছোঁ মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ মন্দিৰভাগো অহা বছৰ আমি সমাপ্ত কৰিম বুলি পেলাই দৃঢ় সংকল্প হৈছোঁ গোটেইখিনি সদস্যই। এইখিনিয়ে ক'ব লাগে। এয়া দেখুৱাইছোঁ মৰিগাঁৱৰ বৰঙাবাৰীৰ পৰিৱেশ। এইদৰে মা লক্ষ্মী দেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁও